हेलो गाइस সকল वेलकम बैक टू माय यूट्यूब चैनल আজি মই অন্যটি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আজি হয়তো গম পাইছে চাগে মোৰ থাম্বনেলখন দেখি কিনে মই আজি ভিডিওটো কি হবৰ বনাবলৈছো তেনেহলে ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো এয়া হৈছে মোৰ ৰুমৰ কাষতে আছে এখন কি আৰু ইয়াছক কি ইমান ধুনীয়া চেনেহি আছে আৰু এয়া হৈছে হিমন্ত মামা মানে মই আকিছো দেই ইয়া কেনে হৈছে কমেন্ট কৰি জনাব হা আৰু ইয়া কিতাপ পত্ৰ আৰু হাতেৰে বনাই থোৱা কিছুমান বস্তু আছে আৰু ইয়া দিছে পুতলা হাতেৰে বনাইছে ইমান ভাল নাই হোৱা বাৰু আৰু ইয়া কি চকী টেবুল নিচিনা বনাইছিলো আৰু এখন হাতেৰে বনাইছিলো আৰু ইয়া কিতাপৰ ওপৰত লক্ষীমা থৈ দিছো ইয়াতে ধুনা দিওঁ আৰু ডৰিমন আছে আৰু ইয়া আছে কিতাপ পত্ৰ কিছুমান ইমান নাজানো ন হ'লেও তথাপি চেষ্টা কৰি চাইছিলোঁ আৰু ইয়া আছে মোৰ স্কুলৰ বেগ আৰু এইখনেই হৈছে মোৰ বিচনাখন চক আৰু হাতেৰে বনাই থোৱা এটা মানে লফৰ ফুটলাইছে মানে লফ নিচিনা এটা গাৰু বনাই দিছোঁ ইয়া চক কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব হা আৰু ইয়া হৈছে মই লখিমপুৰ হাই স্কুলত বল খেলি মানে চাৰ্টিফিকেট এখন পাই থৈছোঁ প্ৰমাণ পত্ৰ হিচাপে পাইছিলোঁ আৰু ইয়া হৈছে মই মানে দৌৰত ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ লখিমপুৰ হাই স্কুলৰ ক্লাছ 6তে পোৱা আৰু ইয়া ভণ্টিয়ে কিছুমান মানে শিল্পী দিৱসৰ উদযাপনত পোৱা চাৰ্টিফিকেট আৰু ইয়া ভণ্টিয়ে বিহু নাচিবলৈ শিকিবলৈ যোৱা শিকাৰ বাবে এখন চাৰ্টিফিকেট দিছিলে আৰু দাদা কোম্পানীৰ ফালৰ পৰা এখন চাৰ্টিফিকেট দিছিলে আৰু ইয়া মা গাহৰি ট্ৰেইনিং দিবলৈ যোৱা চাৰ্টিফিকেট এখন পাইছিলে এয়া হৈছে মই হাতেৰে বনাইছোঁ মই আৰু ভণ্টি ফটো দি কিনে এয়া মই আৰু এইটো টকা আৰু এইটো চব মই হাতেৰে বনাইছিলোঁ ইয়া চব মই লখিমপুৰতে ক'বলৈ দিছোঁ আৰু ইয়া চক কেনে হৈছে কমেণ্ট কৰি জনাব হা আৰু এয়া ভঙা আইনাৰ সেইটো পৰা এনেকৈ ভমৰা ভণ্টি ফটো দি কিনে সজাই থৈছোঁ মোৰ ফটো এয়া হৈছে আৰু এইখন ধুনীয়া এখন লিখিছিলোঁ আৰু এয়া আছে ভণ্টিয়ে গিফ্ট দিছিলে মোৰ বাৰ্থডেত নিজৰ হাতেৰে আঁকি কিনে আৰু এয়া আছে ষ্টাইল খোৱা বস্তু থৈ দিছোঁ আৰু এইটো হৈছে চুলি শুকোৱা মেচিন ইমান ইউজ কৰা নহয় এনেকৈ থৈ দিছোঁ আৰু এয়া হৈছে আৰু মোৰ ৰুমটো আৰু ইয়াৰ কাঠতে এনেকৈ ছবি এখন আঁকি থৈছোঁ চক আজিলৈ ভিডিঅ'টো ইমানেই मेरा कोई ना होके भी कुछ लागे